কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ আহি মাজত উপস্থিত হৈ গ'লোঁ। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাষতে থকা খজুৱা বিলখনকে লৈ আহিলোঁ আপোনালোকক। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ যে খজুৱা বিলখন কেনেকুৱা হয়। বাকী আৰু একো নাই, খজুৱা বিলখন আপোনালোকক দেখুৱাওঁ। আমি খজুৱা বিলত আহি কি মানে ফূৰ্তি ফাৰ্তা কৰোঁ, ধেমালি কৰোঁ, আপোনালোককো আমাৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক আৰু প্ৰেক্টিছ কৰি আছে তাৰ চেনেলত ভিডিঅ' বনাবলৈ। কি বোলে এইফালে ঘূৰি ল। এতিয়া আমি একদম পুৰা বিলৰ মাজত আছোঁহি। মাজত মানে কি আৰু, এইফালেও এখন বিল আৰু এইফালেও এখন বিল, আৰু নেক্সট এইফালে সি কৰি আছে তাৰ চেনেলত ব্লগিং। আৰু এইটো যে দেখিছে, এইটো আমাৰ বিলে আছিলে, বাট এতিয়া এটা পুখুৰীলৈ পৰিণত হ'ল, কৰিলে ৰাইজে। ইয়াতে যে হাঁহ চাহ কিবা কিবি দেখিছে নাই মই নাজানো, কিছুমান এই বগা বগা কিবা কিবি ওলাই আছে ন, সেইবোৰ জংঘলী হাঁহ হয়, উৰিব পৰা হাঁহ। যে দেখিছে সৰু সৰু ঘৰ কিছুমান, সেইখন আমাৰ হ'ল 3rd APTF কেম্প, খজুৱাবিল কেম্প। চ' সেইটো পুলিচৰ কেম্প হয়, য'ত ট্ৰেইনিং হয়। নেক্সট ইয়াত মাছমৰীয়াই বিলত মাছ মাৰি আছে, ঠিক আছে। চ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে মাছমৰীয়াসকলে আচলতে বিলত কেনেধৰণে মাছ মাৰে বা কিমান মাছ পায়। এটা প্ৰব্লেম আছে, যিটো প্ৰব্লেম হ'ল ৰাস্তাটো আছে ঠিকেই, বাট পানীয়ে মাজতে কিবা এটা নকৰা কাম এটা কৰিছে। চাওকচোন ৰাস্তাটো কি অৱস্থা হ'ল। এতিয়া মানুহে সেই তাত মাছ মাৰি আছে, এইফালেদি মই এতিয়া কেনেকৈ পাৰ হৈ যাওঁ? সেইফালে সেইটো ৰাস্তা আছিলে, এইটো এটা জইণ্ট চিধা চিধি এনেকৈ ৰাস্তা আছিলে, এইটো কালভাৰ এনেকৈ ৰাস্তা আছিলে, এনেকৈ চিধা জইন হৈছিলে। বাট নাও এইটো ধুনীয়াকৈ পানীয়ে ভাঙি দিছে। কথা পাতি পাতি অলপ বহি লওঁ বলক। সাপ এটা আছে নেকি জংঘল। আইও পুৰা মই মোৰ ব্লগ কেইটাত কি হয়, পুৰা যি কৰোঁ দেখুৱাই গৈ থাকোঁ আৰু কাটা কুটা নাই ইয়াত। তো আধা ঘণ্টা হৈ গ'ল এনেকৈ বহি আছোঁ, সি বনাই আছে। তাক ষ্টিক দিলোঁ মই, সি বনাব। মই হাতেৰে বনাই আছোঁ, ষ্টিক দিছে মোক এতিয়া সি। তোৰ হ'ল বনাই হ'ল? কিবা এটা কৈ দে মোৰ চেনেলটোক আকৌ। গাইজ আমিতো নিউ ন, চ' ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, চাব আমাৰ চেনেল, আমাৰ ভিডিঅ'। চ' গাইজ কেনেকুৱা লাগিলে মোৰ লগত এই ধুনীয়া পৰিৱেশটো চাই? তো আশা কৰোঁ ভাল পাইছে মোৰ লগত। এইটো একো কণ্টেণ্ট নাই, চ' এনেকুৱাই ভিডিঅ' বনাই দিলোঁ। আৰু ছাবস্ক্ৰাইবটো কৰিবই, লগতে লাইক কৰিব নাপাহৰিব। তো বাই বাই। তাক লাইক লাগে, কমেণ্ট লাগে, ছাবস্ক্ৰাইব লাগে। গাইজ আমি ইয়াৰ পৰা লাহে লাহে ওলাওঁ, আৰু এতিয়া আমি বেলেগ এঠাইলৈ যাবলৈ চেষ্টা কৰিম। যদি তাত আমি যোৱা হয় তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰাম তালৈকে, আৰু যদি যোৱা নহয় তেতিয়াহ'লে চাই লওঁ কি হয়। আমি বিললৈ যেতিয়া গৈছিলোঁ তাৰে যাওঁতে আমাৰ কাষতে যিখন গাঁও আছে, গাঁওখনৰ কাষতেই নদী এখন লাগি আছে।
একদম বহুত বেয়া অৱস্থা এতিয়া সেই নদীখনত এখন দলং আছে বহুত বেয়া অৱস্থা একদম কেনেবাকৈ যদি ভৰি চৰি পৰে ইয়াত নক'ব আৰু স্বৰ্গমতী হৈ যাব লাগিব নাজানো তেওঁলোকে কেনেকৈ অহা যোৱা কৰে বাট মই তথাপিতো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখাই দিছোঁ চাওক আৰু কি অৱস্থা এডাল যদি ইমান মস্ত এটা যদি গটা থাকে এয়া আমাৰ একদম গাঁৱলীয়া পৰিৱেশ গাঁৱতে মানে সেয়া আৰু কি কয় এইটো পথাৰতে আমি একেবাৰে বেডমিণ্টন খেলা ব্যৱস্থা কৰি লৈছে সিহঁতি এইজনে আমাৰ একেবাৰে ৱৰ্ল্ড কাপত জিকি আহিছে বাইদেউ তো গাইজ অলপমান কক খেলিলে চাই লওক আপোনালোকে ফাৰ্ষ্ট টাইম খেলি আছো তো গাইজ এবাৰ খেলিলোঁ হাৰিলোঁ মানে মই হাৰি পেলাই ঘৰলৈ যাওঁগৈ আৰু হাৰি পেলাই ঘৰলৈ গৈ আছোঁ এতিয়া তোৰ কেনেকুৱা লাগিলে মোৰ খেল চাই মজা লাগিছে মোক ইমান ৰখাই কৰিছে তো গাইজ এতিয়া আপোনালোকে আমাক দেখি আছে একেবাৰে সন্ধিয়া গা পা ধুই ধুনীয়াকৈ এতিয়া আমি অকণ ফুৰিব যাবলৈ ওলালোঁ তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ এবাৰ লগ পাম আৰু এটা ধুনীয়া ভিডিঅ' লৈ তো আজিলৈ টাটা বাই বাই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু সেইখিনিয়ে